হেল্ল' গাইজ, গুড মৰ্ণিং। মই জাষ্ট হৈ উঠিছোঁ আৰু আজিৰ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আহক। এতিয়া মই মুখখন ধুই আহিলোঁ আৰু এতিয়া মই মুখখন মোহাৰি লওঁ। এতিয়া মোৰ মুখ মোহাৰি হৈ গ'ল আৰু এতিয়া খাম মই পানী। আৰু মই পানী খাবলৈ এইটো বটলে ইউজ কৰোঁ আৰু বটলটো মোৰ লগতে থাকে, কাৰণ বটলত পানী ভৰাই থ'লে খাবলৈও সুবিধা হয় আৰু যেনি তেনি গ'লে লৈ যাবলৈও সুবিধা হয়। আৰু দিনটোত পানী খাই থকাটো বহুতেই উপকাৰী মানুহৰ বাবে, আৰু সেয়ে মই এই বটলটোতে পানী ভৰাই থওঁ আৰু ওচৰতে ৰাখোঁ, যাতে মোৰ পানী খাবলৈ মন গ'লেই মই খাব পাৰোঁ। এয়া মোৰ পানী খাই হৈ গ'ল। গোটেই বটলটো মই খোৱা নাই, এগিলাচমান জোখাৰে মই পানী খালোঁ। ৰাতিপুৱাই মই পানী সৰহকৈ খাব নোৱাৰোঁ, পানী বেছিকৈ যদি খাওঁ মই বমি বমি ভাৱ আহি যায়, সেইকাৰণে মই এগিলাচমান জোখৰে পানী খাইছোঁ। এনেদৰে বটলত ভৰাই থৈছোঁ যেতিয়া অলপ পাছত আকৌ পানী খাব মন যাবই, সেইকাৰণে মই এতিয়াই সম্পূৰ্ণকৈ পানীখিনি খোৱা নাই। আৰু মই ৰাতিপুৱাই একো নাখাওঁৱে বুলিয়ে ক'ব পাৰি, চাহ খোৱা মোৰ ইমান অভ্যাস নাই। ৰাতিপুৱা মোক চাহ প্ৰয়োজন নহয়েই, কেতিয়াবা ক'ৰবাত গ'লে চাহ অকণ খাওঁ আৰু, কিন্তু চাহ খোৱাৰ ইমান অভ্যাস নাই। আৰু অলপ পাছত কিবা এটা বনাব লাগিব আৰু খাব লাগিব। এয়া মই দেউতাৰ বাবে চাহ বাকি আনিছোঁ। মোৰ দেউতাই চাহ খাই খুব ভাল পায়, দিনটো চাহ হ'লে ভাত দৰকাৰ নহয়েই। এতিয়া আছোঁ মই পুখুৰীৰ পাৰত, এনেই অকণমান বতাহ লওঁ বুলি আহিলোঁ। গোটেই পাছফালে আমাৰ পথাৰ আৰু এইফালে মানুহে হালো বাই আছে। এনেদৰে পথাৰ, মুকলি পৰিৱেশ দেখিলে মনটো বহুত ভাল লাগে। ৰাতিপুৱাই আমাৰ এটা পুখুৰীও আছে, এইটো পাছফালে আছে। এতিয়া মই মোৰ ফুলকেইজোপাত পানী দি লওঁ। মই মৰ্ণিং আৰু ইভিনিং দুটা টাইমতে ফুলকেইজোপাত পানী দিওঁ আৰু ভিতৰত ৰাখিছোঁ, সেয়ে পানী অলপ সৰহকৈ প্ৰয়োজন হয়, দুটা টাইমত দিব লাগে, তেতিয়া সিহঁতে মাটিখিনি জীপাল হৈ ভাল হৈ থাকে। আৰু বাহিৰত ৰখা নাই মই, যিহেতুকে বাহিৰত ৰখাহেঁতেন বৰষুণৰ পানী পাই থাকিলে হয়। আৰু এতিয়া বলকচোন পানী দিওঁ। এয়া শুকাই গৈছে, খালি ইভিনিং টাইমত পানী দিয়া নহ'ল মোৰ, অকণমান ব্যস্ত আছিলোঁ, সেইকাৰণে দিব পাৰিলে পাহৰি গ'লোঁ। এতিয়া মই গা পা ধুই আজৰি হৈ আহিলোঁ আৰু মই স্কিন কেয়াৰৰ বাবে অপ্টিমেলছ ক্লিয়াৰ হোৱাইটৰ এই ক্লিনজাৰটো ইউজ কৰোঁ। আৰু এইটো মই গা ধোৱাৰ আগত ইউজ কৰোঁ। অকণমান ফেচত লগাই 30 ছেকেণ্ডমান ৰাখি চাফা পানীৰে ধুই দিওঁ। তাৰ পাছত মই এটা ট'নাৰ ইউজ কৰোঁ, সেইটো হৈছে অপ্টিমেলছ হাইড্ৰা ৰেডিয়েন্সৰ এইটো ট'নাৰ। আৰু এই ট'নাৰটো মই গা ধুই অহাৰ পাছত ফেচত ইউজ কৰোঁ। এইটো 30 ছেকেণ্ডমান লগাই থওঁ। এখন কটন কাপোৰ বা এনেকুৱা এটা স্পঞ্জত 3 টোপালমান লৈ ফেচত এপ্লাই কৰি 30 ছেকেণ্ডমান ৰাখি থওঁ। এইটো 30 ছেকেণ্ডমান হোৱাৰ পাছত আকৌ এটা চিৰাম ইউজ কৰোঁ। সেইটো চিৰামটো হৈছে অপ্টিমেলছ ক্লিয়াৰ হোৱাইটৰ এই চিৰামটো। এই চিৰামটো ফেচত এপ্লাই কৰি 30 ছেকেণ্ডমান ৰাখি থওঁ। তাৰপিছতে মই এটা আই ক্ৰীম ইউজ কৰোঁ। সেইটো আই ক্ৰীমটো হৈছে অপ্টিমেলছ ইভেন আউটৰ এই আই ক্ৰীম। এইটো মই চকুৰ এই গুৰিবিলাকত আৰু এনেকুৱা ওপৰত ইউজ কৰোঁ, কাৰণ মাজতে মোৰ এই চকু গুৰিবোৰ আৰু ইয়াত গোটেই ক'লা পৰি গৈছিলে, সেইকাৰণে মই এই আই ক্ৰীমটো ইউজ কৰোঁ। ইয়াৰ পাছতে মই ইউজ কৰোঁ এটা ডে ক্ৰীম, আৰু ডে ক্ৰীমটো হৈছে অপ্টিমেলছ ইভেন আউটৰ ডে ক্ৰীম। এইটো ফেচত 30 ছেকেণ্ডমান এপ্লাই কৰি থ'ব লাগে, অকণমান ল'ব লাগে আৰু লৈ পেলাই ফেচত এপ্লাই কৰিব লাগে। আৰু এইটো শেষেই হ'লগৈ, এটা মই অৰ্ডাৰ কৰিছোঁ, আহিব আৰু ইয়াৰ লগতে আছে এটা নাইট ক্ৰীম। সেইটো হৈছে অপ্টিমেলছ ইভেন আউটৰ নাইট ক্ৰীম। এইটো ৰাতি শোৱাৰ আগত মুখ হাত ভালকৈ ধুই এইটো এপ্লাই কৰিব লাগে আৰু এপ্লাই কৰি শুই যাব লাগে। আৰু এই
সকলোবিলাক প্ৰডাক্ট মই অৰিফ্লেমৰ পৰা ইউজ কৰি আছোঁ। মই অৰিফ্লেমত জইন কৰিলোঁ। মাজতে মোৰ গোটেই ফেচটো বহুত বেয়া হৈ গৈছিলে, ইয়াত দাগ, চকু গুৰি ক'লা পৰি গৈছিলে। সেয়ে মই অৰিফ্লেমত জইন কৰিয়ে মই এই প্ৰডাক্টসমূহ ইউজ কৰিলোঁ আৰু তাৰ ফলাফল বহুত ভাল পালোঁ আৰু এইকেইটা ইউজ কৰি আছোঁ। কাৰণ অৰিফ্লেমৰ প্ৰডাক্টবিলাক বহুত ভাল হয়, আপোনালোকে ইউজ কৰিব পাৰে নিজৰ ফেচটো অনুসৰি। ফেচ আৰু এজৰ অনুসৰি বেলেগ বেলেগ প্ৰডাক্ট আছে, সেইখিনি ইউজ কৰিব পাৰিব। আৰু মই মোৰ এজৰ লগত মিলাই আৰু মোৰ ফেচৰ লগত মিলাই এই প্ৰডাক্টসমূহ ইউজ কৰি আছোঁ। এতিয়া মই বহুত ভাল ৰিজাল্ট পাইছোঁ। এতিয়া বাজিলে 12 আৰু মই লৈছোঁ ভাত খাবলৈ। ভাতকেইটা খাই মই ভাতৰ লগত খাবলৈ কেইটামান ভেন্দি ফ্ৰাই কৰিলোঁ আৰু এয়া ভেন্দি ফ্ৰাই আৰু এয়া বিলাহী জলকীয়া আচাৰ, ভাত আৰু দাইল। এতিয়া মই ভাতকেইটা খাই লওঁ। মই ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু মই আপোনালোকক এটা কথা শ্বেয়াৰ কৰাই নাই, ভাবিলোঁ এতিয়াই মই আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰোঁ। সেইটো হৈছে মই বৰ্তমান এটা পৰ্টেল নিউজ চেনেলত এংকৰিঙৰ কাম কৰি আছোঁ আৰু এতিয়া আহিছে এটা নিউজ, তাকে মই কেনেদৰে পঢ়োঁ আপোনালোককো দেখুৱাওঁ, আহকচোন। ছয়গাঁৱৰ বামুণী গাঁৱত পথ দুৰ্ঘটনা, নিহত এজন। দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বামুণী গাঁৱত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা পোষ্টত খুন্দা মাৰি দ-খাৱৈত বাগৰি পৰে মাছ ভৰ্তি বাহনখন। পলাতক চালক উছমা আলী। থিতাতে নিহত এজন, আহত দুজন। নিহতগৰাকীৰ নাম নিজামুল ইছলাম। আহত দুগৰাকী হ'ল আছাদুল হক আৰু সমৰ আলী। আটাইৰে ঘৰ নগাঁৱৰ দুনিয়াবেটী পথাৰত। নগাঁৱৰ পৰা গোৱালপাৰাৰ কৃষ্ণালৈ AS02 CC 5385 নম্বৰৰ গাড়ীখনেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে মাছ কঢ়িয়াই নিয়া অৱস্থাত বামুণী গাঁৱত দ-খাৱৈত গাড়ীখন সোমাই যায়। বিঅ' ৰিপৰ্ট, আৱাৰ্লি টাইমছ। দিনটোত কেতিয়াবা নিউজ 6-7টা মানুহ থাকে আৰু কেতিয়াবা খুব কম থাকে আৰু এনেদৰে নিউজ পঢ়িয়ে মই সময়বিলাক পাৰ কৰোঁ আৰু অন্যান্য কিছুমান কাম থাকে কৰিবলগীয়া, সেইখিনিও কৰোঁ। মই ভাবিছোঁ এতিয়া সৰু সুৰা ঘৰৰ পৰা আহোঁগৈ আৰু সিহঁতৰ ঘৰত আম কেইটামান খাই আহোঁ। আৰু আম খাই কোনে কোনে ভাল পায় মোক কমেণ্ট বক্সত জনাবচোন। মই কিন্তু আম খাই বহুত ভাল পাওঁ, কিন্তু পকা আমটো খাই ইমান এটা ভাল নাপাওঁ, কেঁচা আমটোহে খাই ভাল পাওঁ। সেয়ে মই এতিয়া খুৰা ঘৰত আম খাম, আপোনালোকেও চাব আৰু আম খাব। মই খুৰা ঘৰৰ পৰা আম খাই আহি পাইছিলোঁহে, পোৱাৰ মাত্ৰকে আৰম্ভ কৰিলে দিবলৈ দবা পিটা বৰষুণ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ এতিয়ালৈকে ইউটিউব চেনেল জোস্নাছ ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।